হেল্ল' মোৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰা দিম BA 5th ছেমিষ্টাৰৰ পিম্পৰুৱা গছোৱা, যিটো তোমাৰ গোট নম্বৰ 2ৰ মাধৱদেৱে ৰচনা কৰা চেপ্টাৰটোৰ নাম হ'ল পিম্পৰুৱা গছোৱা। তো ইতিমধ্যে তোমালোকক পৰ্যায় ধৰণ ইতিমধ্যে তোমালোকক আলোচনা কৰা দিয়া হৈছে। তোমালোকে ভিডিঅ'টো চাই ল'বা। তো এইটো ইতিমধ্যে আলোচনা কৰা দিয়া হৈছে। তো পিম্পৰুৱা গছোৱাটো আজি আলোচনা কৰোঁ, কেনেধৰণৰ প্ৰশ্ন উত্তৰ। তো আহক, ইয়াত বেছি উত্তৰ নাই, কুৱেশ্যনে নাই। 2-3টা মান কুৱেশ্যন আছে, তাৰ ভিতৰত 5 মাৰ্কৰ এটা কুৱেশ্যন সদায় অহা দেখা যায়, আৰু 2 মাৰ্কে আৰু 1 মাৰ্কে এটা সদায় অহা দেখা যায়। তেনেহ'লে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক আলোচনা কৰাই দি আছোঁ, তোমালোকে যোৱাকালি দেখিবা। এইটো হ'ল পৰ্যায় ধৰণ, ইতিমধ্যে তোমালোকক এইটো আলোচনা কৰাই দিয়া হৈছে। তো পিম্পৰুৱা গছোৱাটো মই উলিয়াই আছোঁ, কিবা এইটো হ'ল তোমালোকৰ পিম্পৰুৱা গছোৱা চেপ্টাৰ, মাধৱদেৱে ৰচনা কৰা হৈছে। এইটো কিন্তু তোমালোকে ইম্পৰ্টেণ্ট হয়। তো শ্বৰ্ট প্ৰশ্নবিলাক ইম্পৰ্টেণ্ট দিয়া নাযায়, তোমালোকে শ্বৰ্ট প্ৰশ্নবিলাক গোটেইবিলাক পঢ়ি ল'বা, বেছি নাই। তো এইখিনিয়ে প্ৰথমৰ পৰা ভালকৈ দেখুৱাই আছোঁ। এইপিনে মাত্ৰ 13টাই আছে, আৰু টোটাল তোমালোকৰ 21টাহে। আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল, মানে 2 মাৰ্কী প্ৰশ্ন হ'ল, পিম্পৰুৱা গছোৱা নাটক কোন গ্ৰন্থৰ আধাৰিত ৰচিত। এইখিনি পঢ়ি ল'বা। এইটো কিন্তু 5 মাৰ্কৰ আহে। ইয়াত কিন্তু অলপ ডাঙৰকৈ দি আছে, এইখিনি লিখিলে তোমালোকৰ 5 মাৰ্ক দি দিব এইখিনি। আৰু আহক ডাঙৰ প্ৰশ্নবিলাক, এইবিলাক ইম্পৰ্টেণ্ট নহয় যদিও এইবিলাক হয় ইম্পৰ্টেণ্ট। মাধৱদেৱৰ পিম্পৰুৱা গছোৱা নাটকখনৰ এটি সাধাৰণ আলোচনা আগবঢ়োৱা। এইটো তোমালোকে ভালকৈ দেখুৱাই দি আছোঁ। তোমালোকে এই উত্তৰবিলাক অলপ সৰুকৈ লিখি ল'বা, যাতে তোমালোকৰ সুবিধাৰ কাৰণে। তোমালোকে বহীত কিন্তু নোট ডাউন কৰি ল'বা, মেইন পইণ্টবিলাক, মানে ভাল পইণ্টবিলাক তোমালোকে লিখি ল'বা। আৰু 2 নম্বৰ প্ৰশ্নটো হ'ল, মাধৱদেৱৰ পিম্পৰুৱা গছোৱা নাটকখনৰ চৰিত্ৰাংক সম্পৰ্কে আলোচনা কৰা। মানে মাধৱদেৱৰ পিম্পৰুৱা গছোৱাৰ চৰিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে। তোমালোকে এটা প্ৰশ্ন ভালকৈ পঢ়িলে কিন্তু চব যি প্ৰশ্ন দিয়ে সেইখিনি উত্তৰ কিন্তু এটা প্ৰশ্নৰ পৰাই লিখিব পাৰিবা। তো সেইটোৱে। আৰু তোমালোকৰ যদি বেলেগ চেপ্টাৰ লাগে, তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা, মই দিয়াৰ কাৰণে অতি। তো 3 নম্বৰ প্ৰশ্নটো হ'ল এইটোৱে, মাধৱদেৱৰ নাটক পিম্পৰুৱা গছোৱা নাটকখিনিৰ ৰস বিচাৰ আলোচনা কৰা। এইটোৱে হ'ল ৰস বিচাৰ, এইটোৱে ইম্পৰ্টেণ্ট আছে। এই গোটেইখিনি পঢ়ি তোমালোকে এটা চেপ্টাৰ বনাই ল'বা, এটা প্ৰশ্ন উত্তৰ বনাই ল'বা, তোমালোকৰ কাৰণে ভাল হ'ব। আৰু যি প্ৰশ্ন দিয়ে এটা উত্তৰ লিখি থৈ আহিবা, তোমালোকে এইটোৰ পৰাই তোমালোকে কিন্তু মাৰ্ক পাই যাবা। এইখিনিয়ে। তো তোমালোকে যদি নতুন হৈ যায় চেনেলটো, তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। আৰু গোট নম্বৰ 2ৰ মই জন্মযাত্ৰাটো আলোচনা কৰি দিম নেক্সট ভিডিঅ'ত। তো থেংক ইউ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।